হেল্ল' এভৰিৱান, কাইলৈ দেৰগাঁৱলৈ যাম। সেইকাৰণে পাপাই মোৰ মতে আনি থৈছে এটা হাঁহ আৰু লগতে ঘৰৰ কোমোৰা। ককাই পঢ়ি আছিল, তাকে অলপ কথা পাতি ল'গৈ। আৰু এয়া আমি লাগি গ'লোঁ যা যোগাৰত। আমাৰ ইও আৰম্ভ কৰি দিলে এয়া বনাবলৈ হাঁহৰ মাংস। মাংস তেওঁ নিজৰ সোৱাদত বনাইহে ভাল পায়। অৱশ্যে মোতকৈ বহুত ভাল বনায় দেই, সেইটো কিন্তু ক'ব লাগিব। জুইত বনোৱা মাংসটোৰ সোৱাদেই বেলেগ ন? গেছত বনোৱা মাংসই পাত্তাই নাপায়। তাৰপৰা এয়া কোমোৰা দিলে, যিটো হাঁহৰ মাংসৰ মেইন ইনগ্ৰেডিয়েণ্ট। আমাৰ মুনু ৰৈ আছে এয়া মাংস খাবলৈ বুলি। আৰু এয়া মাংস ৰেডি হৈ গ'ল। খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছিল জানেনে? আপোনালোকেও ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব দেই। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন ষ্টে টিউন।